ইতিমধ্যে ইয়াৰ আগতো পেপাৰত অহাৰ আগতো আমাৰ ওচৰত যিসকলে এইটো চাব মানে অভিযোগ উত্থাপন কৰিছিল আমি পৰীক্ষা কৰি চাইছোঁ যিটো পোষ্টৰ কথা কোৱা হৈছে সেই পোষ্টটো ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব প্লেইনছ আৰু শিডিউল ট্ৰাইব প্লেইনছৰো লোকোমটৰ ডিজেবিলিটি থকা ব্যক্তিৰ কাৰণে ৰিজাৰ্ভ আছিল চ' দুটা কেটেগৰীৰ পৰা পোষ্টটো ৰিজাৰ্ভ আৰু ৰিজাৰ্ভ পোষ্টত আমি আনৰিজাৰ্ভ কেটেগৰীলৈ আমি কনভাৰ্ট কৰিব নোৱাৰোঁ গতিকে STPৰ কাৰণে আছিলে আৰু STPৰো লোকোমটৰ ডিজেবিলিটি থকা ব্যক্তিৰ কাৰণে আৰু তাত আবেদনকাৰী কেৱল এজনে আছিলে আৰু যেহেতু তেওঁ এজনে আবেদনকাৰী আছিলে তো ৰিটুন পৰীক্ষাত তেওঁ স্বাভাৱিকতে তেওঁৰ কোনো কম্পিটিটৰ নাই ইয়াৰ পাছত কোৱা হৈছে যে স্কিল টেষ্ট নকৰাকৈ তেওঁক মানে নিযুক্তি দিয়া হৈছে তো স্কিল টেষ্টৰ ক্ষেত্ৰত হয় স্কিল টেষ্টত তেওঁ অহা নাই নাহিলেও কিন্তু তেওঁ থিয়ৰী মাৰ্কটো পাই থৈছে নহয় থিয়ৰী মাৰ্কটো পাই থৈছে তাতো তেওঁৰ কোনো কম্পিটিটৰ নাই চ' অট'মেটিকেলি ছিংগল কেণ্ডিডেট যেতিয়া তেওঁ ছিলেক্টেড কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ তেওঁ চাকৰিত জইনে কৰা নাই গতিকে সেইটো এতিয়া ভেকেণ্ট হৈ থাকিব পুনৰ এডভাৰটাইজ হ'ব